ওই তো স্কুলে নগলি গেলে মা মুই ইউনিফর্মটো ধুইলে আকৌ হ'ব মোৰ ভোক লাগিছে মই ঘৰলৈ যাওঁ পিছে আপোনাৰ ল'ৰাটো না দেখা যে স্কুল গৈছে আহিব এতিয়া অ বেটা স্কুলৰ পৰা আহিলি না মই অকণমান দেৰিকৈ আহিম এতিয়া স্কুলতে আছো তই আহিলিয়ে দেখোন তই জানিছ যদি কেলে কৈছ বেটা এওঁ ফুলেশ্বৰ আৰু এয়া তেওঁৰ জীয়েক পানেশ্বৰী মই এতিয়া কি কৰিব লাগে এওঁলোকক নমস্কাৰ কৰ নমস্কাৰ খোৱা নমস্কাৰ বেটা হেল্ল' আণ্টি এয়া আণ্টি নহয় এয়া মোৰ ছোৱালী পানেশ্বৰী নমস্কাৰ মা নমস্কাৰ মোৰ বেটা নমস্কাৰ বাবা নমস্কাৰ ছাগলী ঐ কি পাগলামি কৰি আছ ছাগলী কোনোবাই নমস্কাৰ জনাই নেকি ছাগলী কি মানুহ নহয় নি আবে ছাগলী জন্তুহে তুমি যে মাৰ লগত কাজিয়া লগা তোমাক এতিয়া মা কেলে ছাগলী বুলি কয় তুমি ইয়াত কিয় ৰৈ আছা ভিতৰলৈ যোৱা কিয় যাম ইয়াতে ৰৈ থাকিম কণ পাই সকলোৰে ঘৰতে একে জ্বলা বুজিছা ল'ৰা কাপোৰযোৰ সলাগৈ যা কিবা এটা খাই ল খাবলৈ কি বনাইছ দালি আৰু তৰকাৰী মই মাংসহে খাম কিহৰ মাংস ল'ৰা গাহৰি কুকুৰা যি হয় আৰু বেটা আজি একো মাংসই নাই নহয় তেতিয়াহ'লে পানেশ্বৰী মাংসকে বনাই দিয়া অ' ধেমালিয়ে কৈছোঁ কালৈ আমাৰ ল'ৰালৈ মাংস লৈ আহিব ক'বা আনিব লাগে মোৰ হাতত পইচাই নাই ঘৰত যি আছে তাকেই ভৰা এইডালক আকৌ মাংস লাগে হ'ব ঠিক আছে যদি কাইলৈ মাংস নানাই আপোনাৰ মাংসকে বনাই দিম নব আপুনি বৰ খাতৰা দেই তোক কোনোবাই সুধিছে নেকি বেটা আজি দালি ভাতকৈ খাই গৈছে কালৈ মাংস খাবি মই নাখাওঁ কল খাবি নাখাওঁ তই একেবাৰে বাপেৰৰ নিচিনা হ'লি ন তেতিয়াহ'লে চেণ্ডেলৰ চৰকে খা ঐ তই মোৰ কাষত কেলৈ বহি আছ আঁতৰি যা কিয় যাম নাযাওঁ তই মোক বিয়া কৰাই আনিছিলি জানি ল নব আপোনালোকৰ ঘৰত অকণো সুখ নাই ন মোৰ ছোৱালী আপোনালোকক দেখি থক থককৈ কবিছে নাই কপা এনেই কিয় কৈছা আমাৰ ঘৰটো এনেকুৱা হৈয়ে থাকে দেখোন মনত থাক তই মোৰ সন্মান খাই দিলি নব মই ভাবোঁ আপুনি দাদাৰ লগত সুখী নহয় চাগে ন নব আপুনি অকণমান হাঁহকচোন নাহাঁহো হাঁহিলে মোক ভাগি যাব আহিলে অকণমান শৰীৰটো পাতল হয় মই তোৰ ঘৈণীৰ নিচিনা নহয় মই পাতলাই তই আলহী হৈ আহিছে আলহীৰে বহি থাক তই আমাৰ ঘৰৰ মাজত সোমাব নালাগে বুজিছ হ'ব মই যাওঁ এতিয়া কেনেকৈ অকণমান বহক নব আপোনাৰ ল'ৰাই মোক অকণো ভাল নাপায় নেকি মই আপোনাৰ ছোৱালীকহে ভাল পাওঁ ছোৱালী উঠ আমি যাওঁ খোৱা কলৈ যোৱা মোৰ ঘৰলৈ আকৌ ঘৰলৈ কিয় ক'বলৈ যাম এটা কাম কৰা কাম কৰিলে কথা দিব লাগিব এটা তই মোৰ মাথা গৰম নকৰ আপোনাৰ মাথাটো ভালেই দেখোন হয় হয় মোৰ মাথা ভাল ঘৰলৈ কিয় যায় ইয়াতে থাকক নবহো মই আপোনাৰ আহিছিলে কেলে মোৰ মাথা বেয়া হৈছিল সেইটো পৰাই মই সোমাই দিছিলোঁ এতিয়া আপোনাৰ মাথাটো ভাল বুলিয়ে কাটিলে দেখোন চা বেটা তই মোক যাবলৈ দে ক'লৈ যায় ঘৰলৈ যাম ঐ ফুলেশ্বৰ ৰ পাপা মোকো লৈ যোৱা পানেশ্বৰী তুমিতো থাকি যোৱা কণ্টিলৰ ঘৰত পানেশ্বৰী থাকিল নে নাথাকিল তাক চাবলৈ আপোনালোকে আমাৰ পিছৰ ভিডিঅ'টোলৈ অপেক্ষা কৰক পিছৰ ভিডিঅ'টো নিশ্চয় চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ